Welcome back to my YouTube channel Pityani Gohai. Hoinna eta vlog dekhai thase thakok ami ta kole goi asu. Enike hi koi diok. Eta. Pale hi goi asu iman besi boru. Samane bangla desaw le lo parani. So enike ahi asu aru. Efile photo shoot. Rodala potharot ahi bane nisano dekhai. আমি বাইপাস পাম আকৌ এতিয়া বাক মানে আমি ড্ৰপ কৰিছে যাম আমি টিয়ক পাম মানে ডাইৰেক্ট প্ৰপাৰ টিয়ক নহয় এখন চক মানে অসম হোটেল নেকি তাত আমি মানে পেট পূজা কৰি আহিলোঁ এতিয়া খাই আহিলোঁ যদিও আকৌ অকণমান কিবা কিবি খাওঁ মানে আৰু খোৱাটো মেইন হয় নাই সি মাৰি দিয়ে অকণমান চাই থাকক আৰু আপোনালোকক দেখাই যাম মানে খোৱাটো দেখুৱাবলৈ নহয় কাৰণ মানে ইমান বেছি বুকত আহিছিলোঁ মানে খাওঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু যোৱাই নাই চক দেখাই আছোঁ গাইছ এইফালে আমাৰ ষ্টাইল চলি আছে এৰা মম থৈ দিয়ক কাপোৰহে আছে একো নহয় ফল মূল অলপ লৈ লৈছোঁ এয়া চক গৈ আছোঁ আমি দেখাই আছোঁ আপোনালোকে চাই থাকক কালি আহি পোৱা বহুত বেছি দেৰি হৈ গ'ল সেইকাৰণে ৰাতি দেখুৱাবলৈ নহ'লে একো আৰু আমাৰ বহুত বেছি ভাগৰ লাগিলে বিশেষকৈ আহি শুই গ'লোঁ নিচা এজনৰ ঘৰত আৰু এতিয়া ৰাতিপুৱাৰ পৰা কি কৰোঁ আপোনালোকক দেখুৱাই যাম বোৱাৰীৰ ওপৰত দেখাই দিছোঁ এনেকুৱাই হয় মানে পুৰণা গ'লে মানুহবোৰ গতি এয়া চাওক আমাৰ দেউতা ভাগৰ মামা বাৰী মোৰ নহয় মানে দেউতা ভাগৰ এয়া চাওক আমাৰ মানে আইতাৰ ঘৰৰ পাছফালে এখন বিল আছে মই নদী বুলি ভাবিছিলোঁ এতিয়া আমি ইয়াৰ পৰা আকৌ বেলেগ এটা জেগালৈ যাম মানে এইটো কাম মানে শিৱসাগৰ আহিছে যিহেতু ৰংঘৰলৈ যাবলৈতো মন যাবই গতিকে আমি আবেলি সময়ত ওলাই আহিলোঁ অলপ আৰু এইখন শিৱসাগৰ টাউনৰ ইউনিভাৰ্চেল ফাৰ্নিচাৰ সম্বন্ধীয় ককা এজনৰ তাত সোমাই আমি ৰংঘৰলৈ গ'লোঁ এয়া চাওক ৰংঘৰ ভিতৰলৈ আহি আছোঁ দেখি নাপায় ৰংঘৰ বা ফটো চটো ভিডিঅ' চিডিঅ' বনাই আহি আছোঁ ইয়াৰ আপোনালোকে চাই কাম ক'লে জানো কিবা খাবলৈ তাৰপিছতে পেহীয়ে কাটা কিনিব আইতালে ৰিবন কিনিম Hello guys. আমি খাম আমি মম' খাবলৈ ৰখি আছোঁ এতিয়া আমি খাবলৈ পাম চব কফি পাই ষ্টাৰ্ট হৈছে চব এয়া নেক্সট আমি এতিয়া মম' খাম একেটাই দেউতাৰ এনায়েকৰ গা বেয়া হোৱাৰ বাবে আমি মাত্ৰ দুদিনৰ কাৰণে শিৱসাগৰ আহিছিলোঁ আৰু আজি 28 তাৰিখ আমি এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ এতিয়া আমি ইয়াৰ পৰা বাকলৈ যাম কিহত খাইছা বোলে চাহটো আমি খাই গৈছোঁ ইমান দূৰ আহি এতিয়া আমি খাম লাল চাহ একাপ আমি লাল চাহ
এয়া গাইছ আমি খাব যাব ওলাইছোঁ এই মানে বিল দিয়া পইচাটো 10 টকা আমলা খাবলৈ নিজে আনিছে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু বিশেষকৈ আমাৰ ঘৰৰ পৰা শিৱসাগৰ যাওঁতে যথেষ্ট সময় লাগে গতিকে ইমান বেছি দেখুৱাবও পৰা নাই তথাপিও যিহেতু ফুৰিবলৈ গৈছোঁ গতিকে মই ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যিসকলে এই ভিডিঅ'টো চাইছে তেখেতসকলক বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব